আপোনাৰ বস্তাটো যদি এটা গেলা আলু থাকে আৰু বহুত কিটা গেলাই দিব গতিকে গেলা আলুটো উলিয়াই পেলোৱাটো আমাৰ বাঞ্ছনীয় ঠিক তেনেকৈ আমি অভকতজনক আমি বাছি উলিয়াব লাগিব আৰু তেওঁৰ পৰিৱৰ্তনৰ কাৰণে আমি পৰিৱেশ সৃষ্টি কৰি দিব লাগিব আপোনাৰ ঘৰখনৰ কাৰ কাৰণে ঘৰখনত অশান্তি হৈছে আপোনালোকৰ ঘৰখনত যদি এজন বেয়া মানুহ থাকে গোটেই পৰিয়ালটো অশান্তি কৰি থাকিব আপোনালোকৰ সমাজখনত যদি এজন বেয়া মানুহ থাকে গোটেই সমাজখন গণ্ডগোল লগাই থাকিব গতিকে আমাৰ সচেতনসকলে ভাগৱতৰ দৰ্শনৰ ওপৰত ভিত্তি কৰি আপুনি বাছি উলিয়াব লাগিব আৰু তাৰ পৰিৱৰ্তনৰ কাৰণে পৰিৱেশ দিব লাগিব দৈব্যবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয় যে আপোনাৰ আজিৰ দৰে যদি এটা পৰিৱেশ দি দিব পাৰে তেতিয়া বেয়া মানুহৰ ভাববিলাক পৰিৱৰ্তন হৈ যাব সলনি হৈ যাব এইটো আমি চেষ্টা কৰিব লাগিব আৰু ক আখৰটোৱে কি বুলি কৈছে ক শব্দে কৃষ্ণভোজী পবিত্ৰ পৰম আত্মাক দেশন্ত কৃষ্ণ যেতিয়া কৃষ্ণ ভক্ত হৈ যাব তেতিয়া তেওঁ সকলোৰে প্ৰতি মৰম চেনে আদৰ আহি যাব যে আমি সকলো এক ঈশ্বৰৰ অংশ জীৱ বুলি তেওঁ উপলব্ধি হ'ব তোমাৰেহে অংশ আমি যত জীৱ যাক আমি সব ভগৱন্তৰ অংশ জীৱ গতিকে আমাৰ আত্মাৰূপে আমাৰ কোনো পাৰ্থক্য নাই কোনো ডাঙৰ সৰু নাই কোনো উচ্চ নিচ নাই আত্মা সৰ্বত্ৰতে সমান মাত্ৰ উচ্চ নিচ আমাৰ বৈষম্যতা দেহৰহে আছে দেহৰ আছে মতা আছে মাইকী আছে বগা আছে কোলা আছে ওখ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে ছোট আছে বড় আছে এইবিলাক দেহৰ ধৰ্ম দেহটো আজি আছে কালিলৈ নাই এইটো মায়া ধৰ্ম যে আমি দেহ ধৰ্ম ল'লে ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিম গতিকে আত্মা ধৰ্ম ল'ব লাগিব ক আখৰৰ আমাৰ ধৰ্ম ল'ব লাগিব দেই ক আখৰে কি কৈছে যে আমি সব এক ঈশ্বৰৰ অংশ জীৱ আমাৰ মাজত কোনো পাৰ্থক্য নাই এই ক আখৰৰ জ্ঞান যিগৰাকী শাহুৰ হ'ল সেইগৰাকী শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব দেই মনত ৰাখিব যিগৰাকী শাহুৱে ক আখৰৰ জ্ঞান হৈ গ'ল যে আমি সব এক ঈশ্বৰৰ অংশ জীৱ গতিকে তেওঁ বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবিব পাৰিব যিগৰাকী বোৱাৰী ক আখৰৰ জ্ঞান হৈ গ'ল সেইগৰাকী বোৱাৰীয়ে শাহুৱেকক নিজৰ মাকৰ দৰে শ্ৰদ্ধা কৰিব ভক্তি কৰিব যে সেই আত্মজ্ঞান থকা শাহু বোৱাৰীৰ মাজত জীৱনত কোনোদিন মনোমালিন্য হ'ব নহয় সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব তে বোৱাৰী জীয়াৰী বা শাহু সবেই ভাগৱত শুনিবলৈ পাৰিব লাগিব পৰিৱেশ দিব লাগিব যদি শাহুৱেকে ভাগৱত শুনিছে বোৱাৰীকে নুশুনে তেতিয়াহ'লে সেইজনী বোৱাৰী শাহুৱে তেওঁক আপোন ভাবিলেও তেওঁ হয়তো শাহুৱেকক আপোন বুলি ভাবিব নোৱাৰিব তেওঁ আচৰণত ব্যৱহাৰ বেয়া হৈ যাব তেতিয়া কাৰণ মানে শাহু যিমান ভাল নহ'লেও বোৱাৰী আচৰণত অসন্তুষ্ট হৈ যাব বুজি পাইছে কথাটো গতিকে আমি এখন ঘৰ কেনেকৈ সুন্দৰকৈ পৰিচালনা কৰিম আমাৰ পৰিয়ালটো কেনেকৈ শান্তিত থাকিব পাৰিম তাৰ কাৰণেও আমি ভাগৱত শুনিব লাগিব এনে গতিকে আমাৰ ঠিক তেনেকৈ আমাৰ যদি ইজনে সিজনক আত্মবোধটো কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ পৰিয়ালতেই বোলক সমাজতেই বোলক আমাৰ কেতিয়াও বিশৃংখল আহিব নোৱাৰে আমি এক আত্মা হৈ যাম ত শব্দে তৰণৰ উপায়ী শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে নাই এই কথাটো যিজনৰ উপলব্ধি হ'ব তাকে সেই বুলিও ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰে সেইজন নিজে উদ্ধাৰ হ'ব কুলটো উদ্ধাৰ কৰিব পৰিয়ালটো উদ্ধাৰ কৰিব জাতিটো উদ্ধাৰ কৰিব এই ভকতৰ গুণ যাৰ গাত থাকিব সেইকাৰণে সেইজন ভগৱন্তৰ প্ৰিয় হ'ব ভগৱন্ত সদায় সেইজনক কৃপা কৰি থাকিব তেওঁ কোনো দুখ বেদনাত পৰিব নালাগে মনত ৰাখিব কথাটো গতিকে আপুনি মানে সাংসাৰিক এই গৃহাশ্ৰমতে থাকক কিন্তু গৃহাশ্ৰমৰ বিনাশী সম্পদৰ মোহে আপোনাক যাতে কোনোদিন ভক্তি পথৰ পৰা অতৰাই নিব নোৱাৰে তাৰ প্ৰতি সচেতন হ'লেই আমাৰ জীৱনৰ সাৰ্থকতা হ'ব দেই আপোনাৰ পূৰ্ব পুণ্য আৰু এই জন্মৰ পুণ্য যোগ কৰি গৈ থাকিব লাগিব যিটো যোগ কৰি গৈ থাকিব যিমান আপুনি পুণ্য যোগ কৰিব সঞ্চয় কৰিব সিমানেই সংসাৰত সুখ আৰু ভোগ আৰু ভক্তিৰ প্ৰতি অনুৰাগী হ'ব আপোনাৰ যাৰ পুণ্য নাই সি ঈশ্বৰৰ কথা শুনিব নোৱাৰে বুলি ভাগৱতে কৈছে যে যাহাৰো আছে পুণ্য অসংখ্যাত সিহে পাতে কাণ কৃষ্ণৰ কথাত আপোনাৰ যদি কৃষ্ণৰ কথা শুনি আমনি পোৱা কষ্ট পোৱাজন কি বুলি কৈছে অজিন পাতকী বুলি কৈছে ভাগৱতৰ অজিন পাতকী আত নাপাতিব কাণ পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ আপোনাৰ আত্মাটো পুণ্যাত্মা নে পাপ আত্মা আপুনি নিজে প্ৰমাণ কৰিব লাগিব আপুনি যদি কৃষ্ণৰ কথা শুনি আমনি পাইছে মানে বিৰকতি আহিছে তেতিয়াহ'লে আপোনাৰ এইটো পুণ্য পাপ আত্মাটোক আপুনি পুণ্য আত্মালৈ যেতিয়ালৈকে ৰূপান্তৰ কৰিব নোৱাৰিব যেতিয়ালৈকে পৰিৱৰ্তন কৰিব নোৱাৰিব তেতিয়ালৈকে আপুনি প্ৰাপ্য সুখ আৰু শান্তিৰ পৰা বঞ্চিত হৈ থাকিব লাগিব এই কথা ভাগৱতে আমাক কৈছে
অৰামে অধিকত নাহি তুষ্ট কৃষ্ণ ভক্ত দ্বিজ কৃষ্ণত সমৰ্পি আচৰণত কৰ্ম নিজ বেদৰ উবচন আচৰণত যথোচিত হৰি ভকতিত বিপ্ৰ ভৈল কীৰ্ত এতিয়া পৰৱৰ্তী পদত কৈছে যে অধিকত নাহি তুষ্ট কৃষ্ণ ভক্ত দ্বিজ তেওঁ কৃষ্ণ ভক্ত একান্ত এজন ভকত গতিকে তেওঁৰ এটা স্বভাৱ আছে কি অধিকত নাহি তুষ্ট যে আমাৰ ইয়াৰ উলুটা হৈ আছো আমি বিচৰাতকৈ বেছি পালে ভাল লাগে বিচৰাতকৈ কম পালে দুখ লাগে হয়নে বাৰু মোক 100 টকা লাগিছিল মই কিবা কাৰণত 500 পাই গলো মই তেতিয়া বৰ সন্তুষ্ট হৈ যাওঁ কিন্তু 100 টকা ঠাইত যদি কেনেবাকৈ 50 টকা পাওঁ তেতিয়া মই দুখ পাওঁ এই স্বভাৱটো এইজন দ্বিজৰ নাই একান্ত ভকতৰ ভগৱন্তৰ ভকতৰ এইবিলাকত দুখ বেজাৰ নাই যি দিয়ে তেওঁ ভগৱন্তই তেওঁ তাতেই সন্তুষ্ট হয় মনত ৰাখিব দেই এই সন্তুষ্টিটো আপোনাৰ ভকতিৰ বাদে আনে আনিব নোৱাৰে যাৰ ভক্তি নাই সি কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে সি সদায় অসন্তুষ্ট হৈ থাকিব তে অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনৰ দুখ যাৰ মনটো অসন্তুষ্টীয়া তাক কেতিয়াও মানে শান্তি নাই অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনৰ দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ তেওঁ সকলো তলুইকৰ সম্পত্তিও তেওঁ শান্তি দিব নোৱাৰে তে আমি শান্তি কেনেকৈ পাম যেহি পাৱে তাতে মহা তুষ্ট হুৱে মন তেবে সেই বিপ্ৰৰ তেজ বাঢ়ে অনৈক্ষণ আপোনাক ভগৱন্তই যি দিছে তাতেই ভক্তিৰ দ্বাৰা সন্তুষ্ট থাকি সুখে দুখে মুখে জনো চাৰে ৰাম নাম আপোনাৰ সুখ আৰু দুখ ভগৱন্তৰ প্ৰদত্ত মনত ৰাখিব আপুনি সুখত থাকিলেও ভগৱন্তৰ নাম ল'ব লাগিব দুখত থাকিলেও নাম ল'ব পৰা অৱস্থালৈ আপুনি বা মই নিজকে নিব লাগিব কিন্তু আমাৰ কি হয় উলুটা হৈ যায় দেই আমাৰ ভাগৱতে কৈছে অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকল গুচয় তাক ৰক্ষা কৰে হৰি ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে সম্পত্তি সব ভৰি আছে আপোনাৰ কিন্তু তেওঁ একনিষ্ঠভাৱে ভগৱন্তক ভজি থাকে দেই ভগৱন্তৰ নাম লৈ থাকে সম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলো গুচয় তাক ৰক্ষা কৰে হয় তাক সকলো বিপদৰ পৰা ভগৱন্তই ৰক্ষা কৰি থাকে কিন্তু আমাৰ স্বাভাৱিকতে কি হয় আপদ কালত কৃষ্ণ কৃষ্ণ বোলে নুবোলে সম্পদ কালে তাংক প্ৰতি তুষ্ট হুইবন্ত ঈশ্বৰ ইটোকো ন শাস্তে কহে আমাৰ বহুত মানুহে বিপদত হ'লেহে আৰু কৃষ্ণৰ নাম লয় যেতিয়া ধনে ধানে টকাই পইচাই পকেটত ভৰ্তি হৈ থাকিব তেতিয়া ঈশ্বৰৰ নাম ল'বলৈ মন নাই পিছে ফাৰ্মাচী ঔষধ খায়ো ভাল নোহোৱা হ'ল আৰু তেতিয়াহে ক'ব পাৰ কৰা ৰঘুনাথ সংসাৰ কৰে গতিকে সেইজন কেতিয়াও ভগৱন্তৰ প্ৰিয় হ'ব নহয় সেইজন স্বাৰ্থপৰ বুলি কৈছে দেই স্বাৰ্থৰ কাৰণে ঈশ্বৰৰ নাম লোৱাজনক কেতিয়াও ঈশ্বৰে ভাল নাপায় নিস্বাৰ্থ নিষ্কাম হে নাই নিৰ্গুণ আপোনাৰ নিষ্কামভাৱে আপোনাৰ ঈশ্বৰৰ নাম ল'ব পাৰিব লাগিব সেইজনহে ঈশ্বৰৰ প্ৰিয় হ'ব আৰু সেইজনক সকলো বিপদৰ পৰা ভগৱন্তই ৰক্ষণাবেক্ষণ দিব আৰু সেইজনেই হৈছে ভগৱন্তৰ একান্ত ভকত দেই যাৰ ঐশ্বৰ্য বিভূতিৰ মাজত থাকিও ভগৱন্তৰ নাম নেৰে ভগৱন্তৰ লগত সম্পৰ্ক ৰাখে সেইজনেই হৈছে প্ৰকৃততে ভকত আৰু যাৰ স্বাভাৱিকতে ভোগ কৰিবলৈ পালে পিঠি দিয়ে সেইজন অভকত সেইজনৰ চকুৰি ঘূৰাই দিয়ে আকৌ দেই মানে ভগৱন্তৰ চকুৰি ঘূৰাবলৈ বেছি সময় নালাগে গুৰুজনে আমাক সতৰ্ক কৰি দিছে মাধৱৰ মায়াৰ কমনে পাৱে অন্ত ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত স্বৰ্গীও নৰকে নৰকীও স্বৰ্গে যায় সৰ্বদা কালে সুখ দুখ একো স্থানে নাই সংসাৰৰ সুখ দুখ জানা হবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন ছায়া আকাশত ডাৱৰ যেনেকৈ বতাহে কোন সময়ত কেনি উৰুৱাই নিব তাৰ কোনো নিৰ্দিষ্ট নাই আমাৰ জীৱনৰ সুখ দুখবিলাক কেনেকৈ ভগৱন্তই অঁতৰাই নিব তাৰো কোনো নিৰ্দিষ্ট নাই কিন্তু পাঁচজনে নিৰ্দিষ্ট কৰিব পাৰে দেই মনত ৰাখিব সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু এই পাঁচজনৰ ভিতৰত যদি আমি নিজক এজন কৰি ল'ব পাৰোঁ গুণগতভাৱে
আপোনাৰ মানুহেতো আপোনাক অন্যায় কৰিব হিংসা কৰিব নোৱাৰে জগতৰ ঈশ্বৰ কৃষ্ণয়ো আপোনাক পদচ্যুত কৰিব নোৱাৰে যিটো কাৰণে প্ৰহ্লাদে আমাক প্ৰমাণ দেখুৱাই থৈ গৈছে প্ৰহ্লাদে পিতৃক বধ কৰাৰ পিছত প্ৰাৰ্থনা কৰিছে প্ৰভু মোৰ দেউতাই তোমাৰ ওচৰত বহুত ভুল কৰিলে মোৰ মুখলৈ চাই দেউতাক তুমি গতি দিয়া তেতিয়া নিসিংহই হাঁহি পেলাই কৈছে হেৰ প্ৰহ্লাদ তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ তোৰ দৰে বৈষ্ণৱ পুত্ৰ দেউতাৰ কথা বাদ দে অতীতা পুৰুষা সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰ এতে সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনাত কৃষ্ণ সংস্কৃতি কৰা অৱলম্বন পুত্ৰই অতীতৰ 7 পুৰুষ ভৱিষ্যতৰ 14 পুৰুষ 14 হাতে 21 পুৰুষ উদ্ধাৰ কৰিলি দেউতা তাৰ মাজতে গ'ল দেউতাৰ কাৰণে ভাবিব নালাগে তেনেহ'লে মোক তোমাৰ ওচৰলৈ লৈ যোৱা তোমাক মই আনিব নোৱাৰো তোমাৰ পুণ্য জমা হৈ আছে মনত ৰাখিব কথাটো পুণ্য জমা হৈ আছে তোমাৰ গতিকে তুমি ৰজা হ'বই লাগিব ৰজা হৈ ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয় গতিকে আপুনি ভোগ কৰি থাকিলে পুণ্যবিলাক খৰচ হৈ গৈ থাকিব কিন্তু মনত ৰাখিব তাক আকৌ যোগ কৰিবলৈ হ'লে আকৌ আপুনি পৰোপকাৰ ঈশ্বৰ ভক্তি কৰিব লাগিব তেতিয়া আপোনাৰ পুণ্য জমা হ'ব কিন্তু এটা কথা মনত ৰাখিব লাগিব যে আমাক পুণ্য সদায় ঈশ্বৰৰ প্ৰতি অনুৰাগী কৰি তোলে দেই পুণ্য যেতিয়া স্বাভাৱিকতে পুণ্যই আমাক ঈশ্বৰৰ প্ৰতি অনুৰাগী কৰে আমাৰ অলপ আগতে আমি কৈছো যাহাৰো আছে পুণ্য অসংখ্যাত শিষে পাতে কাণ কৃষ্ণ কথাত পুণ্যবান মানুহ সদায় ঈশ্বৰৰ প্ৰতি অনুৰাগী হৈ যায় আৰু পুণ্যহীনজনে ঈশ্বৰৰ বিৰোধ কৰি থাকে বা ঈশ্বৰৰ ভক্তি কৰিব ইচ্ছা প্ৰকাশ নকৰে গতিকে আমি যাতে ঈশ্বৰৰ ভক্তিৰ দ্বাৰা আমি কি কৰিব লাগিব পাপ পুণ্য কৰ্ম বন্ধৰ পৰা আমি নিজক মুক্ত কৰিব লাগিব আপোনালোকে এটা কথা মনত ৰাখিব পুণ্যও কৰ্ম বন্ধ পাপু কৰ্ম বন্ধ পুণ্য আপুনি যাব সময়ত দুটা বস্তুৱে নিব লাগিব পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত সত্তৰি আমাৰ লগত মাত্ৰ দুটা বস্তু আমি নিব লাগিব পাপ আৰু পুণ্য আপুনি যদি পুণ্যৰ টুকুৰাটো বেছি নিয়ে আপুনি ওপৰলৈ গৈ থাকিব উদ্ধগতি হৈ গৈ থাকিব যদি পাপৰ টুকুৰা লৈ যায় আপুনি তললৈ আকৌ নামি আহিব লাগিব নিজ জুনিত জন্ম হ'ব লাগিব নিষ্ঠাত জন্ম এই চকৰিটোকে ভগৱানে ঘূৰাই থাকে গতিকে যাবৰ সময়ত যেনেকৈ আমি পাপ পুণ্য দুটা লৈ যাওঁ আহিবৰ সময়তো আমি দুটা বস্তুৱে লৈ আহোঁ পাপ আৰু পুণ্য সেইকাৰণে আমাৰ মনুষ্যৰূপী বৃক্ষ বুলি কৈছে এজোপা আমাৰ এজোপা বৃক্ষ ইয়াত দুটা ফল লাগে নাই দুটা ফল লাগে এটা সুখ আৰু এটা দুখ হয় নাই সেইকাৰণে আমাৰ নাৰায়ণ ঠাকুৰে তাই ফকৰাত কৈছে একজোপা বৃক্ষ আছে জগতকে জুৰি তল আছে ডালপত্ৰ ওপৰে আছে গুৰি আমাৰ অন্য প্ৰকৃতি জগতৰ গুৰিটো তলফালে থাকে ডালপত্ৰ ওপৰতে থাকে কিন্তু আমাৰ বৃক্ষৰূপী গছজোপাৰ মানে গুৰিটো তলফালে থাকে ডালপত্ৰবিলাক ওপৰতে থাকে গুৰি মানে হৈছে আমাৰ মনেই আমাক সকলো পৰিচালনা কৰে ইন্দ্ৰিয়বিলাকক পৰিচালনা কৰে আপুনি মনটো যেতিয়ালৈকে ঈশ্বৰ ভক্তি প্ৰয়াণ কৰিব নোৱাৰিব আপোনাৰ ইন্দ্ৰিয়বিলাকে কেতিয়াও ঈশ্বৰ ভক্তি কৰিব নোৱাৰে যাৰ কাৰণে আমাৰ গীতাত অৰ্জুনক কৈছে শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন মনতো অধিক বুদ্ধি কহিলো তোমাক সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক আত্মাটো ৰহিলে মন বিষয় উদাস আপুনি হৈবেক নাশ কাম অভিলাষ আপোনাৰ শৰীৰটোতকৈ ইন্দ্ৰিয়বিলাক শ্ৰেষ্ঠ ইন্দ্ৰিয়বিলাকতকৈ মন শ্ৰেষ্ঠ মনেহে আপোনাক ইন্দ্ৰিয়বিলাকক পৰিচালনা কৰে আজি মনে কোৱাৰ কাৰণে আপোনালোক ইয়ালৈকে আহিলে কিন্তু মন ইমান চঞ্চল ইয়াত বহি থাকি আকৌ অন্য চিন্তা কৰি থাকে তেতিয়া কিন্তু বুদ্ধিয়ে ক'ব লাগিব হেৰৌ মন সদায় দেখোন এইবিলাক চিন্তা কৰি আছো এইবিলাক কৰ্ম কৰি আছো আজি কিমান ভাগ্যৰ মলত পৰম অমৃত পান কৰিছো গতিকে তই অন্য চিন্তা নকৰিবি এই বুলি মনটোক আনি পেলাই আত্মা ৰাখিব লাগিব আত্মা ক'ত আছে উদ্ধৱক কৈছে তিৰুদ্ধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতে নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপ নাশিনী মই প্ৰয়াণৰ পিছত তোমাৰ মাজত থাকিম শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম সেই ভাগৱত যদি তুমি সেৱা কৰিব পাৰা সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা তোমাৰ সব পাপবিলাক মই নাইকিয়া কৰি দিম পাপটো আপুনি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয় ই কিছুমান বেয়া গুণৰ সমষ্টি কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এই বেয়া ভাৱবোৰ যেতিয়ালৈকে আমি মনৰ পৰা আঁতৰাই দিব নোৱাৰিম তেতিয়ালৈকে আমি ভাল কামৰ প্ৰতি আগবাঢ়ি যাব
নোৱাৰিম গতিকে আপোনাৰ মনটো যেতিয়া ভাগৱতত অন্তৰ্নিহিত হৈ যাব আপোনাৰ মনটো আত্মামুখী হৈ যাব তেতিয়া আত্মাত যেতিয়া আপোনাৰ মনটো ৰৈ যাব তেতিয়া আপোনাক বিষয়ৰ মানে দুখে আপোনাক স্পৰ্শ কৰিব নালাগে গৰম নালাগে ঠাণ্ডা নালাগে ভোক নালাগে পিয়াহ নালাগে কোনো ধৰণৰ বিষয়ৰ চিন্তাই আপোনাৰ মনত প্ৰভাৱ পেলাব নোৱাৰে মাত্ৰ আপুনি মনটো নি পেলাই ঈশ্বৰত প্ৰতিষ্ঠা কৰিব পৰা হ'ব লাগিব সেই স্তৰলৈকে নিজক আগুৱাই নিব লাগিব এতিয়া তেওঁ কৈছে বেদৰো বচন এতিয়া অধিকত নাহি তুষ্ট কৃষ্ণ ভক্ত দৃষ্ট কৃষ্ণত সমৰ্পি আচৰণত কৰ্ম নিজ সকলো কৰ্ম তেওঁ কৃষ্ণত অৰ্পণ কৰি দিয়ে অধিক পালে সন্তুষ্ট কম পালে দুখ পৰা স্বভাৱটো তেওঁৰ নাই নাই আৰু সকলো কৰ্ম তেওঁ কৃষ্ণত অৰ্পণ কৰি কৰে সেইকাৰণে গুৰুজনে কৈছে যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজি বেক প্ৰয়োজন আপুনি সকলো কৰ্ম ভগৱন্তত অৰ্পণ কৰি দিব কয় যে মই নিমিত্তৰে প্ৰভু এইটো তুমি কৰাইছা কাৰণে মই কৰিছো তুমি নকৰিলে মই কৰিব নোৱাৰো তুমি দিছা কাৰণে মই তোমাক দিছো তুমি নিদিলে মই তোমাক দিব নোৱাৰো এই ভাৱেৰে যদি আমি দাস্যত্ব ভাৱেৰে যদি ভগৱন্তত ভক্তি কৰিব পাৰো ভগৱন্ত সেইখন ঘৰৰ পৰা এই ওলাই যাব নোৱাৰে মাধৱদেৱে কৈছে ঐশ্বৰ্য বিভূতি বল সমে মুক ভজে যিটো নৰোত্তমে সিও ভৈল মোৰ ময়ো ভৈলো তাৰ বৈশ্য এয়াই মোৰ ৰহস্য মনত ৰাখিব দেই আপোনাৰ সকলো পায়ো যেতিয়া আপুনি ঈশ্বৰত অৰ্পণ কৰি থাকিব ঈশ্বৰ নেৰিব ঈশ্বৰ আপোনাৰ ঘৰখনৰ পৰা ওলাই যাব নোৱাৰে সেই গুণবিশিষ্ট হ'বৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আমাৰ পৰিয়ালটোক আমি প্ৰথমতে তৃণমূল পৰিয়ালটোক আমি ঈশ্বৰমুখী কৰি ল'ব লাগিব আপুনি যিখন পৰিয়ালত আছে সকলো ঈশ্বৰ ভক্তিপৰায়ণ হ'লেহে আপুনি শান্তি পাব এজনে ভক্তিপৰায়ণ আছে বাকী কেইজন অভকত কেতিয়াও আপুনি সেই ঠাইত শান্তি নাপাব এইটো আমাৰ প্ৰত্যেকৰ দায়িত্ব এইটো আমাৰ প্ৰত্যেকৰ কৰ্তব্য আমাৰ জ্যেষ্ঠসকলে এই ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিব লাগিব দেই আমাৰ জ্যেষ্ঠসকলে যদি নিয়ম নামানে নীতি নামানে সদাচাৰ নামানে সেইখন ঘৰৰ পৰিয়াল কেতিয়াও নীতি সদাচাৰী হ'ব নোৱাৰে আমাৰ ভাগৱতত কৈছে জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অইনে ভাবে তাকো সেহি মহা ধৰ্ম জ্যেষ্ঠজনে যিটো কৰিব কনিষ্ঠজনে সেইটোকে ধৰ্ম বুলি আচৰণ কৰিব গতিকে সেই ক্ষেত্ৰত আমি কি হ'ব লাগিব ভাগৱতৰ দৰ্শন মতে আমি নিজৰ পৰিয়ালটোক আগবঢ়াই দিব লাগিব নিজৰ ঘৰখন আমি আগবঢ়াই নিব লাগিব এই প্ৰতি আমি গুৰুত্ব দিব লাগিব বেদৰো বচন আচৰণত যথোচিত হৰি ভকতিত বিপ্ৰ ভৈলা কীৰ্তকীত বেদৰ যিটো আচৰণ বেদে কি কৈছে যে ঈশ্বৰৰ অৰ্থে কৰ্মবিলাক কৰিবা প্ৰাণীৰ কুশলৰ অৰ্থে কামবিলাক কৰিবা যেহেতু আত্মাই শাশ্বত জগত মিথ্যা জগতখন মিছা ব্ৰহ্মহে সঁচা ব্ৰহ্ম মানে আত্মা জীৱ ব্ৰহ্মই জীৱই ব্ৰহ্ম সকলো জীৱকে তুমি আত্মবোধ জ্ঞান কৰি তুমি পাৰিলে কাৰোবাক উপকাৰ কৰিবা গুৰুজনে কৈছে যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ আপুনি পাৰিলে কাৰোবাক উপকাৰ কৰক কাকো হিংসা কৰিলে আপোনাৰ পাপ আহিব পাপায় পৰপীড়নম আপুনি কাৰোবাক হিংসা কৰিলে পাপ আহি যাব আপুনি বিচাৰিব নালাগে কৰ্মই লৈ আহিব পৰোপকাৰায় পুণ্যম আৰু যদি পৰক উপকাৰ কৰা পুণ্য হ'ব আপোনাৰ কোনো তেজৰ সম্বন্ধ নাথাকিব পাৰে কাৰোবাৰ আপুনি বংশ পৰিয়াল নহ'ব পাৰে কিন্তু আত্মা দৃষ্টিত আমি একেখন ঘৰৰে পৰা আহিছোঁ গতিকে আত্মা দৃষ্টিৰে আপুনি পাৰিলে কাৰোবাক উপকাৰ কৰিব কাকো হিংসা নকৰিব এইটোৱে হৈছে আমাৰ মানৱীয় ধৰ্ম আৰু এই ধৰ্ম আচৰণ কৰিলে জীৱই জীয়াই থাকোঁতে শান্তি পাব মৰিলে সদ্গতি পাব সেইকাৰণে এই সংসাৰত আনৰটো দূৰৰ কথা স্বৰ্গৰ দেৱতাসকল ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে আশা কৰে বুলি বেদে কৈছে অতহি দেৱো ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই ভাৰত ভূমিত নৰদেহা পাবৰ কাৰণে দেৱতাসকলেও বাঞ্ছা কৰে কিয় দেৱলোক স্বৰ্গত ভোগবাদহে আছে বস্তু ভক্তিবাদ ভোগবাদ সদায় বিনাশী আপুনি পুণ্যবিলাক খাই থাকিলে খৰচ হৈ যাব এদিন আপোনাৰ নাইকিয়া হৈ যাব তেতিয়া আপুনি আকৌ তললৈ পপিয়া তৰা হৈ নামি আহিব লাগিব সেইকাৰণে স্বৰ্গৰ দেৱতাসকল সদায় ভয়াতুৰ কোনদিনা তেওঁলোকে স্বৰ্গচ্যুত হ'ব লাগে তাৰ কোনো নিৰ্দিষ্ট নাই কিন্তু বৈকুণ্ঠবাসীৰ কোনোদিন পতন নাই মনত ৰাখিব দেই সেইকাৰণে আমি বৈকুণ্ঠৰ পাৰিষদ হ'বৰ কাৰণে আমি চেষ্টা কৰিব লাগে তাৰ কাৰণে আমি
শাস্ত্ৰ অনুবৰ্তী বৈকুণ্ঠ মানে কি ন কুণ্ঠা য'ত কোনো বিকাৰ নাই কোনো মায়াই স্পৰ্শ কৰিব নোৱাৰা স্থানটোৱে বৈকুণ্ঠ আৰু সেইটো 14 ব্ৰহ্মাণ্ডৰ বাহিৰত ভগৱন্তৰ ভকতৰ কাৰণে নিৰ্মাণ কৰি থৈছে বুলি কৈছে এতিয়া আমাৰ গুৰুজনে কৈছে তুমি সেইখন বৈকুণ্ঠ অপ্ৰপঞ্চ মানে বিচাৰি ফুৰিলে কামত নাহিব তুমি ইয়াতেই বৈকুণ্ঠ সৃষ্টি কৰাৰ ব্যৱস্থা মই দি থৈ আহিছো তুমি তাক শুনি লবা জানি লবা ব্যৱহাৰ কৰিবা গতিকে আপুনি ইয়াতেই বৈকুণ্ঠৰ পাৰিষদ হ'ব পাৰিব কেনেকৈ শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহিউতপন আপুনি যদি শাস্ত্ৰ শুনে আপুনি যদি শাস্ত্ৰ পঢ়ে আপুনি শাস্ত্ৰ যদি বুজে তে আপোনাৰ কোনো শত্ৰু সৃষ্টি হ'ব নোৱাৰে বুলি কৈছে দেই শাস্ত্ৰ পঢ়িব জনা বুজিব জনা বুজা মানুহ শাস্ত্ৰ পঢ়া মানুহৰ কেতিয়াও শত্ৰু থাকিব নোৱাৰে বুলি কৈছে আমাৰ ভাগৱতে কৈছে কিয় তেওঁ ব্যৱহাৰ কৰিব জানে কেনেকুৱা ব্যৱহাৰ সমানত মৈত্ৰী উত্তমত শতকাৰ দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ শাস্ত্ৰ অনুবৰ্তী লোকসকলে জ্যেষ্ঠজনক সন্মান কৰিব জানে বন্ধুজনক সমব্যৱহাৰ কৰিব জানে আৰু নিজজনক মৰমৰ চকুৰে চাব জানে আপুনি যদি সৰুজনক মৰম কৰে সৰুজনে আপোনাক শ্ৰদ্ধা কৰিব ভক্তি কৰিব সমানজনক যদি বন্ধু ব্যৱহাৰ কৰে আপোনাক সমানজনে আপোনাক বন্ধু ব্যৱহাৰ কৰিব আপুনি জ্যেষ্ঠ বয়োজ্যেষ্ঠ হ'ব পাৰে জ্ঞানজ্যেষ্ঠ হ'ব পাৰে আপোনাতকৈ কোনোবা বয়সতো ডাঙৰ হ'ব পাৰে জ্ঞানতো ডাঙৰ হ'ব পাৰে বয়সতেই হওক বা জ্ঞানতেই হওক জ্যেষ্ঠ আৰু তেওঁক আমি সন্মান কৰিবলৈ শিকিব লাগে এই তিনিটা স্বভাৱ এই তিনিটা আচৰণ যি মানুহে শিকে যি মানুহে জানে যি মানুহে ব্যৱহাৰ কৰে তেওঁক কেতিয়াও মানুহে বেয়া নাপায় মনত ৰাখিব দেই এইটো হ'ল বাহ্যিক শত্ৰুৰ পৰা তাৰ পিছত আপুনি আধ্যাত্মিক বা দেহ শত্ৰুৰ পৰা আপুনি নিজক উদ্ধাৰ কৰিব লাগিব দেহ শত্ৰুৰ পৰা আপুনি উদ্ধাৰ কৰিবলৈ হ'লে শাস্ত্ৰ শুনিব লাগিব কাৰণ ভাগৱতত মহাপুৰুষ গুৰুজনাই 8 প্ৰকাৰ সদাচাৰৰ নিয়ম শিক্ষা দি থৈ গৈছে এই 8 প্ৰকাৰ সদাচাৰ আপুনি মানিব লাগিব কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই নীতিবিলাক আমি জানিব লাগিব কায়ৰ সদাচাৰ ত্ৰাণদান ৰক্ষণক আপুনি এটা দেহ দিছে কিহৰ কাৰণে দিছে পৰোপকাৰায় ইদম শৰীৰম ভগৱানে আপোনাক এনেকুৱা এটা শৰীৰ দিছে যিটোৰ দ্বাৰাই আপুনি পৰ উপকাৰ কৰিব পাৰে পৰৰ উপকাৰ কৰিব পৰা শক্তি এটা আমাক মানুহক দি পঠিয়াইছে গতিকে আপুনি এই দেহটো পৰ উপকাৰ কাৰণে ব্যৱহাৰ কৰিছে নে নাই তাৰ ওপৰতে আপোনাৰ পুণ্যটো নিৰ্ভৰ কৰিব বুজিছেনে পৰো উপকাৰায় ইদম শৰীৰম না এই শৰীৰটোৱে যাতে মই দৈনন্দিন জীৱনত যাতে কাৰোবাক অকণমান উপকাৰ কৰিব পাৰোঁ এই কথা আপুনি সদায় মনস্থ কৰিব লাগিব মনত ভাবিব লাগিব দেই মানে কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ সত্য প্ৰিয় হিত হ'ব লাগিব আপুনি সঁচা কথা ক'বলৈ যত্ন কৰক কোৱা কথাকেইটা আনে শুনি ভাল পোৱাকৈ ক'ব লাগিব আৰু কোৱা কথাটোৱে আনৰ উপকাৰ কৰিব লাগিব অপকাৰ কৰিব নালাগিব তেতিয়া আপোনাৰ কায়ৰ সদাচাৰ ৰক্ষা হ'ব বুজিছেনে আপোনাৰ কায়ৰ সদাচাৰ মনৰ বাক্যৰ সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ দয়া প্ৰেম কৰুণা থাকিব লাগিব আপোনাৰ এইকেইটা বস্তু অভাৱ হ'লে তেতিয়া আপুনি কেতিয়াও কাৰো প্ৰিয় হ'ব নোৱাৰিব বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ আমাৰ ভৰিকেইখন ভগৱন্তে কিহৰ কাৰণে দিছে যাবৰ কাৰণে দিছে যাবৰ কাৰণে দিলে বুলিয়ে আমি য'তে ত'তে গ'লে হ'ব নেকি আমাক মহাপুৰুষে 4 বেৰ বান্ধি দিছে দেই মানে অন্য দেৱী দেউ নকৰিবা সেউ গৃহ নপখিবা তাৰ মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাইবা ভক্তি হইব বেভি চাৰ এই 4খন বেৰ মাৰি দিছে 4 বেৰৰ মাজত যেনেকৈ শস্য কৰিলে কোনো জীৱ-জন্তুৱে অনিষ্ট কৰিব নোৱাৰাটো যেনেকৈ বাস্তৱ সত্য ঠিক আমি 4টা বেৰৰ নিয়মৰ মাজত যদি থাকো আমাৰ জীৱটো বেভিচাৰ হোৱাৰ পৰা মুক্ত হৈ থাকিব অনাচাৰ বেভিচাৰ পৰা আমি মুক্ত হৈ থাকিব আপুনি ভৰি কিখন সেই ক্ষেত্ৰত আপুনি সংযম হ'ব লাগিব হয় নাই গমন সদাচাৰ শৌচ সদাচাৰ আমাৰ সদাচাৰ মানে দেহৰ দুটা ভাগ আছে এটা বাহ্যিক সদাচাৰ পবিত্ৰতা আনটো আধ্যাত্মিক পবিত্ৰতা আপুনি শৌচ প্ৰস্ৰাৱ কৰি মাটি পানী লৈ গা পা ধুই আপুনি বাহ্যিকটো শৌচৰ পৰা আপুনি মুক্ত হ'ব পাৰে আৰু আধ্যাত্মিক শৌচটো হৈছে ৰাগ দেশ নাথাকিলে আপোনাৰ মনত কাৰো প্ৰতি ঈৰ্ষা হিংসা ভাৱ নাথাকিলে আপোনাৰ অন্তৰ শৌচতা হ'ব অন্তৰ পবিত্ৰতা হ'ব এতে কৈছে শৌচ সদাচাৰ স্নান সদাচাৰ
আপোনাৰ সদায় আমি গাটো মানে ধুই পখালি আমি তাক পৰিষ্কাৰ কৰি থাকে খোৱাৰ লগে লগে বিভিন্ন মানে বেয়া হেৰি আমাৰ গাৰ নুমে নুমে বাজ হৈ থাকে সেইবোৰ আমি পৰিষ্কাৰ পৰিচ্ছন্ন নকৰাকৈ আমি কোনো ধৰণৰ আহাৰ খাব নালাগে সেইকাৰণে মহাপুৰুষে আমাক দেখাইছে যে তুমি শুই উঠি বিষ্ণু যজ্ঞ কৰিবা তাৰ পিছতহে ভূতৰ যজ্ঞলৈকে আগবাঢ়িবা বিষ্ণু যজ্ঞ মানে গা পা ধুই আপুনি গুৰু সেৱা কৰি মনটো শুদ্ধ কৰি লোৱাৰ পিছতে এই পঞ্চভূতৰ দেহা ৰাখিবৰ কাৰণে আপুনি খোৱা বোৱা কৰিব লাগে আমাৰ বহুতে এই তথ্যটো নজনা বা এই দৰ্শনটো নজনা কাৰণে সিধা শুই উঠি মুখখন ধুয়ে ভূতৰ যজ্ঞত লাগি যায় আৰু মানে খাবলৈ লাগে কাৰোবাক হয় চাহ কাপেই লাগিব কাৰোবাক তামোলখনেই লাগিব কাৰোবাক কিবা অন্যান্য বস্তু নাখালে মানে যাব বাহিৰলৈ যাব নোৱাৰা অৱস্থাও বহুতে দুহাই দিয়ে সেইটো কিন্তু আপোনাৰ মনৰ কবলত পৰা লোকৰহে সেইটো কথা দেই মনে পাপ কৰে যায় লাগয় জীৱত আপুনি মনটোক যেতিয়াকে পৰিশোধন কৰিব নোৱাৰিব আপুনি দেহৰ পবিত্ৰতাটো ৰক্ষা কৰিব নোৱাৰিব মনৰ কবলত পৰি যদি নাখাবলগীয়া খায় নকৰিবলগীয়া কৰে নাযাবলগীয়ালৈকে যায় তাৰ ফলটো দেহে ভোগ কৰাটো স্বাভাৱিক এই আমাৰ ভাগৱতে কৈছে মনে পাপ কৰে যায় লাগয় জীৱত সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত যে আজিৰ দৰে পৰিৱেশলৈ আহি মনটোক যেতিয়ালৈকে আমি সংযম কৰিব নোৱাৰিম মনটোক যেতিয়ালৈকে সদাচাৰ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰিম বুজিছেনে এতিয়া সেয়া হৈছে কি কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ এতিয়া অন্ন আমি কেনেকৈ ৰন্ধন কৰিব লাগে কেনেকৈ খাবলৈ দিব লাগে এই কথা আমাক মহাপুৰুষে দেখুৱাই থৈ গৈছে আমাৰ ভাগৱত মানে হেৰিয়াত কৈছে জলপুষ্প ফলমূল খাদ্যদ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত তেবে গৃহস্থৰ হিংসা দুখে নোচোৱাই কৃষ্ণ একনিষ্ঠ হোৱা মুকুতি সাধ হয় অৰ্থাৎ আমি খোৱা বস্তু মানে অন্ন তৈয়াৰ কৰিবলৈ যাওঁতে এমুঠি চাউল হাতত তুলি লৈ আইগৰাকীয়ে পবিত্ৰ অন্তৰে সৈতে পবিত্ৰ পাত্ৰ এটাত গুৰু দেৱ নাম ভকতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ এই বুলি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি এমুঠি চাউল থোৱাৰ পিছত বাকীখিনি সুন্দৰকৈ ধুই পখালি ভক্তিভাৱে ৰন্ধন কৰিব লাগিব ৰন্ধন কৰাৰ পিছত আকৌ খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি পৰিয়ালবৰ্গ ভকত বৈষ্ণৱ সকলোকে এক আত্মা জ্ঞান কৰি কি কৰিব লাগিব কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব আমাৰ কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ দিয়া দ্ৰব্য যিমানেই সুস্বাদু কৰি তৈয়াৰ নকৰক কিংবা সি প্ৰদূষণযুক্ত হৈ থাকে বুলি আমাৰ শাস্ত্ৰই সিদ্ধান্ত দিছে গতিকে কৃষ্ণ মন্ত্ৰ আমাৰ ভগৱন্তৰ নামটো কি কৈছে জুইৰ লগত তুলনা কৰিছে হৰি নাম হুতাখন পাপ শুকান বন খনেকতে দহি কৰে চন যেনেকৈ শুকান বনত জুই লাগিলে তৎক্ষণাৎ পুৰি নষ্ট হৈ যায় আইগৰাকীৰ মুখৰ কৃষ্ণ শব্দটোৱে তৎক্ষণাৎ সেই সময়লৈকে হোৱা পাপবিলাকক আমাৰ বিনাশ কৰি দিয়ে প্ৰদূষণ মুক্ত কৰি দিয়ে গতিকে সেইকাৰণে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ আমাক খাবলৈ দিব নালাগে কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতি তাৰ দুষ্টা অন্ন জল সুৰাতাৰ কুকুৰৰ বিস্তা বুলি আমাৰ পদ্মপুৰাণ পাতালখণ্ডত উল্লেখ আছে গতিকে আমাৰ শাস্ত্ৰই এই কথা আমাক সিদ্ধান্ত দিছে যে আমাৰ কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ দিয়া দ্ৰব্যটো কুকুৰৰ বিস্তাৰ লগত তুলনা কৰিছে ইমান অপবিত্ৰ ইয়াৰ অৰ্থটো হৈছে যে গৰুৰ গোবৰো গোবৰুৱাই খায় কিন্তু কৃষ্ণৰ বিস্তা বা কৃষ্ণৰ হেৰি একোৱে নাখায় কৃষ্ণ মানে বিস্তাটো মানে কুকুৰৰ বিস্তা ইমান অপবিত্ৰ এই কথাটো আমি উপলব্ধি কৰি আমি যাতে দ্ৰব্যটো যাতে প্ৰদূষণ মুক্ত কৰিব পাৰোঁ পঞ্চ পাপৰ পৰা যাতে মুক্ত কৰিব পাৰোঁ অৰ্থাৎ আমাৰ দৈনন্দিন ঘৰখনত কৰ্ম কৰি থাকোঁতে পুৱাৰ পৰা গধূলিলৈকে কৰা কৰ্মবিলাকত অবাঞ্ছিতে আমাৰ 5টা পাপ সাধন হয় বুলি আমাক বেদে সিদ্ধান্ত দিছে দেই ভাগৱতে কৈছে জলকুম্ভ চুলিয়া বাঢ়নি ঢেকি পতা গৃহস্থৰ গৃহে কোনা এই পঞ্চগোটা এই 5টা পাপ আমাৰ অবাঞ্ছিতে হৈ যায় কলহ বা কোনো পাত্ৰত পানী আনিলে পাপ লাগে তাত আমাৰ চকুৰে মনিব নোৱাৰা ব্ৰহ্ম বীজাণু আহে মাৰি পেলোৱা হয় ব্ৰহ্ম হত্যা হয় চুলিয়া জুহালত গেছত বা ৰন্ধনশালাত অন্ন তৈয়াৰ কৰিলে তাত ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে বাঢ়নি বা সূতা বা ঝাৰু লৈ ঘৰ দুৱাৰ সাৰোঁতে অবাঞ্ছিতে পোক পৰুৱা মৰে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে ঢেঁকী বা মিক্সাৰত জলপান তৈয়াৰ কৰোঁতে আমাৰ ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা নহৰু পিছা কৰি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে এতিয়া কৈছে তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় কৃষ্ণ অৰ্থে কৰো পুনো মুকুতিক পায় সেই 5টা পাপৰ কাৰণে সেই ঘৰখনত থকা জীৱকেইটা বৈকুণ্ঠৰ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে
কৃষ্ণ অৰ্থে কৰি পুনু কৃষ্ণ মন্ত্ৰ যদি উচ্চাৰণ কৰি আইগৰাকীয়ে কৰ্মবিলাক কৰিব পাৰে ব্ৰজৰ গোপীবিলাকৰ দৰে ভাত ৰান্ধনতে দধি মথনতে দধি খিৰাৱন্তে কাঁহী বাতি ধুৱন্তে কাপোৰ ধুৱন্তে গা ধুৱন্তে কেঁচুৱা নিচুকাৱন্তে আপুনি কৰ্মও কৰি থাকক ঈশ্বৰৰ নামো লৈ থাকক মানে ঘৰো সাৰি আছে আপুনি ভগৱন্তৰ ঘোষাও গাই আছে নামো গাই আছে ধ্যানামো গাই আছে কীৰ্তনো গাই আছে পদ মুখস্থ কৰি আছে ইত্যাদি ইত্যাদি গতিকে আপোনাৰ কৰ্মৰ লগত যাতে আমি নামটো সংযোগ কৰি যাব পাৰোঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব এই সদাচাৰটো আমাক থাকিব লাগিব আৰু শয়ন সদাচাৰ আমাৰ শুবৰ হোৱাৰো কিছুমান নিয়ম আছে ধুনীয়াকৈ তুলি চুলি পাৰি একেবাৰে ঠাণ্ডা দিনত লেপচেপ দি থ'লে বুলি টোপনি ধৰিল বুলিয়েই গৈ পেলাই বিচনাখনত ঘপককৈ শুই দিব নালাগে আমাক কেনেকৈ শুব লাগে মাধৱদেৱে কৈছে দুস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰিও কীৰ্তন সেইকাৰণে আমি শুওঁতে কি কৰিব লাগে সদায় ভগৱন্তৰ মহাপুৰুষ মাধৱদেৱে লিখা হাজাৰটা ঘোষা বা ভগৱান কীৰ্তনৰ বা যিকোনো ভগৱন্তৰ মংগলময় নাম আমি উচ্চাৰণ কৰি বা নাম লৈ শুব লাগে তেতিয়া আমাৰ কোনো দুস্বপ্নই আমাক ক্ৰিয়া কৰিব নোৱাৰে এই অভ্যাসটো আমি কৰিব লাগে